প্ৰথমতে ক্ৰোম ব্ৰাউজাৰটো ওপেন কৰি চেক আধাৰ লিংক ষ্টেটাছ উইথ বেংক একাউণ্ট সাৰ্চ কৰিব। মই এতিয়া সাৰ্চ কৰি দিম, অলপ ৱেইট কৰক। সাৰ্চ কৰিলোঁ, প্ৰথমটো ক্লিক কৰিলোঁ। ইয়াত আপোনালোকৰ প্ৰথমতে আধাৰ নাম্বাৰ দিব। আধাৰ নাম্বাৰটো মই দি ল'ম। আধাৰ নাম্বাৰটো দিম, অলপ ৱেইট কৰক। আধাৰ নাম্বাৰটো দিয়াৰ পিছত মই কেপচাৰটো দিম। কেপচাৰটো দি চেণ্ড OTP ক্লিক কৰিম, অলপ ৱেইট কৰক। চেণ্ড OTP ক্লিক কৰিলোঁ। ইয়াত আপোনালোকৰ কি হ'ব, আপোনালোকৰ মোবাইলত যিটোৰ লগত আধাৰ কাৰ্ড লিংক আছে সেইটোত OTP যাব। OTPটো বহাই ল'ব। আহি গ'ল OTP। মই OTPটো দি ল'ম। OTP দি ছাবমিটত ক্লিক কৰিম। ছাবমিটত ক্লিক কৰাৰ লগে লগে এনেকুৱা এটা পেজ অ'পেন হ'ব। ইয়াত লিখা আছে কংগ্ৰেচুলেশ্যনছ ইউৰ আধাৰ বেংক মেপিং হেজ বিন ডান। আৰু ইয়াত আধাৰ নাম্বাৰ দিয়া আছে, বেংক মানে ষ্টেটাছটো দিয়া আছে, বেংক নামটো দিয়া আছে, মানে আসাম গ্ৰামীণ বিকাশৰ লগত লিংক আছে। আশা কৰোঁ মোৰ ভিডিঅ'টো আপোনালোকৰ ভাল লাগিছে। ভাল লাগিলে মোৰ ভিডিঅ'টো লাইক, কমেণ্ট, শ্বেয়াৰ কৰিব। মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।